বৰ্তমানক আঁকোৱালি লোৱাৰ নামেইটো জীৱন। সেউজ পাৰৰ ৰাইজেও জীৱনক পুনৰবাৰ আঁকোৱালি লৈছে। ৰাইজ পুনৰ একগোট হৈছে আৰু আনন্দৰ ঢৌ উঠিছে। Mabuli bantu ki karba kedin mana bisa biaya di mana lagi pak? Ngapain dong mama tadi itu sudah apa tuh mulai? Lalu ruang kita. Ayo ayo dipakai saja. Mu dari hari nanti ini saja. Lihat boleh ke mana? Asal lihat boleh dah. Kita lagi. Konti lagi kita. ঠিক করে সাথে হে খরা তুমি নাই রে ও তাই আসু না ও তা রোজা খুঁজে তো বিলা করে সেরা পানি দেশে মামি ওটা দিছে আর আসু এ দিন মান আগতে না ডাক্তার সে চেক করে থাকে আমি দেশে मैं पकड़ के आई से देखा 10 दिन मान खालो खा बापे के की করব না মা এখানে বললে লেটার আছে মা এখানে বললে লেটার আছে রাদিন পর এক সপ্তাহ আগে তোমার সঙ্গে জল করে গেছিল খুব মোর কুয়াশা করতে হেরো আজ যদি তুমি কইব দেলা যে মোর কুয়াশা কইরু নেহে লাগে মা মোর হারি ওয়া রিয়েলি আই নেভার সে ভোটাধিকাৰ হ'ল ব্যক্তিৰ বিচাৰ ক্ষমতাৰ অধিকাৰ। ভাৰতীয় সংবিধানৰ ধাৰা ৩২৭ পিছত ভাৰতীয় নাগৰিকক ভোটাধিকাৰৰ অধিকাৰ প্ৰদান কৰা হৈছে। ১৮ বছৰৰ ওপৰৰ যিকোনো ভাৰতীয় নাগৰিকে নিজ ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰে। ই কেৱল এক বিশেষ অধিকাৰেই নহয়, নাগৰিকৰ মৌলিক মানৱ অধিকাৰ। গণতন্ত্ৰ ৰক্ষা কৰাৰ ই এক উত্তম উপায়। কিন্তু শিক্ষা অবিহনে এই অধিকাৰ মূল্যহীন। শিক্ষাইহে ভোটাধিকাৰৰ দৰে নাগৰিকত্বৰ অধিকাৰ বাসত ৰখাত সহায় কৰে। আহকচোন ৰাইজ, শিক্ষাৰ অবিহনে এই অধিকাৰৰ গুৰুত্বহীনতা লক্ষ্য কৰোঁ।
Bye.